हेलो दोस्तों प्रथम ब्रेड लैसो और ब्रेड दी एटा धुनिया नास्ता रेसिपि मैं बनाई दिम प्रथम बेजटो एनेके धुनियाके ब्रेडटो काटि लब स्कुल जी दिबले टिफिन दिबले जी आपलोकर रेसिपि नाइ तेल ए रेसिपिटो शेषলৈके चाब धुनियाके मैं काटि ललो काटार पिছত याक कि करिब लागे आपलोके चाइ थाকক और दुटा डिम लागिब दुटा डिम प्रथमत कि करब गिलासत धुनियाके भागी लब लागिब मैं डिम दुटा धुनियाके भागी लैसो धुनियाके दुटा बा तीनटा डिम धुनियाके भागी लब डिमत अलप निमख দিব निमख দি ধুনিয়াকে গুটি লব ধুনিয়াকে মিলাই লব মই তিনটা ডিম দিছোঁ দেই দুটা নহ'ব কাৰণ টাৱাখন অকণ ডাঙৰ আছে দুটা ডিমত নহ'ব তো সেই গতিকে মই তিনটা ডিম ইউজ কৰিছোঁ তাৰ টাৱাখনত অলপ প্ৰথম গৰম হোৱাৰ পিছত অকণমান ৰিফাইন অইল দিব নহ'লে কি হয় ডিমটো লাগি যাব ৰিফাইন অইল দিয়াৰ পিছত টাৱাখন চবফালে এনেকৈ হিলাই দিব ঠিক আছে চবফালে এনেকৈ হিলাই দিব হিলোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ দি দিব ব্ৰেডটো অলপ ভাগ ভাগকৈ দিব যাতে কাটিব পাৰে পিছত এনেকৈ দি দিলে দিয়াৰ পিছত এতিয়া ডিমটো ধুনীয়াকৈ চবফালে দি দিব চবফালে দিয়াৰ পিছত আকৌ ধুনীয়াকৈ এনেকৈ এৰাই দিব তলটো এৰাৰ পিছত এনেকৈ ল'ব এনেকৈ পাল্টি কৰি দিব এই পাল্টি কৰি দিব আকৌ এবাৰ এনেকৈ পাল্টি কৰি দিব তাৰপিছতে ধুনীয়াকৈ এনেকৈ প্ৰেছ কৰি দিব মোৰ ৰেডি হৈ গ'ল বনাই এতিয়া ধুনীয়াকৈ তেওঁ কাটি দিব এনেকৈ খাব পাৰিব ঠিক আছে কিমান ধুনীয়া হৈছে তাৰপিছত মই টিফিনত দি দিছোঁ তাৰপিছত ওপৰত দি দিব আপোনালোকে অলপ চচ দি দিব ৰেচিপি ৰেডি হৈ গ'ল আৰু এতিয়া টিফিনত ধুনীয়াকৈ দি দিব পাৰিব আৰু টিফিনত যিকোনো ৰেচিপি দিবলৈ যেতিয়া আপোনালোকে ৰেচিপি নাজানে মোক কমেণ্টত জনাব যেনেকুৱা ৰেচিপি হওক মই আপোনালোকৰ মাজলৈ দি দিম দেখিছে ধুনীয়াকৈ খায়ো ভাল পাব পেটো ভৰিব ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম